নিজৰ শাৰীৰিক চাহিদা পূৰণৰ কাৰণে যিজন মানুহে বেলেগ এজন মানুহৰ ইমোশ্যন লৈ খেলে, বেলেগ এজন মানুহৰ জীৱন লৈ খেলে, সেই মানুহতকৈ বেয়া মানুহ পৃথিৱীত বেলেগ কোনো হ'ব নোৱাৰে। হয়, এজন মানুহৰ বেলেগ এজন মানুহৰ প্ৰতি ফিজিকেল এট্ৰেকশ্যন থাকিবই পাৰে, এইটো নেচাৰেল এটা বিষয় হ'বই পাৰে। কিন্তু এই বিষয়টো যেতিয়া এনে এটা পৰ্যায়লৈ যায়, যেতিয়া এজনে আনজনক মিছা প্ৰতিশ্ৰুতি দিয়ে যে তোমাক মোৰ ভাল লাগে, তোমাক মই ভাল পাওঁ, তোমাক মই বিয়া পাতিব বিচাৰোঁ, এটচেট্ৰা। আৰু ইফালে দ্বিতীয় মানুহজনে যেতিয়া সেই মিছা প্ৰতিশ্ৰুতিবিলাক বিশ্বাস কৰি আগবাঢ়ে আৰু যেতিয়া মানুহজনে তাক ব্যৱহাৰ কৰে আৰু পিছত এৰি দিয়ে, তেতিয়া সেই মানুহজনতকৈ বেয়া মানুহ এই পৃথিৱীত দ্বিতীয় কোনো নাই। মানে তুমি ভাবা, এজনেতো তাৰ সেলফ ছেটিছফেকশ্যনৰ কাৰণে বা শাৰীৰিক চাহিদাৰ কাৰণে বেলেগ এজনক ব্যৱহাৰ কৰিলে, কিন্তু যাক ব্যৱহাৰ কৰিলে তাৰ অৱস্থাটো কেনে হ'ব? তেওঁ বা তাই কি কি হেৰালে জীৱনত? প্ৰথমতে চোৱা, মই তোমালোকক কওঁ, ব্যৱহৃত মানুহজনে তাৰ মহামূল্যৱান সময় হেৰুৱালে, যিটো কেতিয়াও আৰু ঘূৰাই পোৱা নাযাব। দ্বিতীয়ত, মানুহজনে তাৰ এনাৰ্জি লছ কৰিলে। আৰু তৃতীয়তে, মানুহৰ ওপৰত বিশ্বাস হেৰুৱালে। আৰু এই বিশ্বাস যেতিয়া এবাৰ হেৰাই যাব, এইটো ঘূৰাই অনাটো একেবাৰেই কঠিন বিষয়। এজনৰ প্ৰতি বিশ্বাস হেৰালে বাকী 20 জনকো বিশ্বাস কৰাটো টান হৈ যায়। তেতিয়া এনে ভাৱ হয় যে পৃথিৱীৰ সকলো মানুহেই একেই, সকলোৱেই বিশ্বাস ভাঙে। এই ধৰণৰ ঘটনা আমাৰ সমাজত প্ৰতিনিয়ত হৈ আছে। বহুতেই প্ৰকাশ কৰিছে আৰু বহুতেই প্ৰকাশ কৰিবলৈ লাজ অনুভৱ কৰিছে যে তাক এজনে ব্যৱহাৰ কৰি এৰি দিছে। কেনে লাগিব কথাটো ন? এই ঘটনাটোৰ মেইন প্ৰব্লেমটো ক'ত? এই মেইন প্ৰব্লেমটো আজি আমি বাহিৰ কৰিম আৰু কেনেকৈ তাৰ সলিউশ্যন কৰিব পাৰি তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা, খুব মনোযোগেৰে চাবা, কাৰণ হয়তো তুমিও ইয়াৰ চিকাৰ হৈছা বা ভৱিষ্যতত হ'ব পাৰা। গতিকে শেষলৈকে চোৱা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু শেষত তোমাৰ মতামতটো কমেণ্টছত লিখিবা। হয় বন্ধুসকল, এই সমস্যাটোৰ বেছিক সলিউশ্যন হৈছে পইণ্ট অফ ভিউ চেঞ্জ কৰা। এইটো ফাৰ্ষ্ট সলিউশ্যন। আৰু এই পইণ্ট অফ ভিউ চেঞ্জ কৰি লাইফৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰি। এইটো লৈ মই পিছত কথা পাতিম। চ' এতিয়া এই ক্ষেত্ৰত পইণ্ট অফ ভিউ, এই থিয়ৰিটো আমি কেনেকৈ ইউজ কৰিম? চোৱা, প্ৰথমতে তোমাৰ জানিব লাগিব যে হোৱাট ইজ ছেক্স। একেবাৰে ক্লিয়াৰ, পানীৰ দৰে স্বচ্ছ এটা আইডিয়া ৰাখিব লাগিব তোমাৰ। আৰু এই ছেক্সত পানীৰ দৰে স্বচ্ছ আইডিয়াটো কি হ'ব পাৰে? ঠিক যেনেকুৱা তোমাৰ শৌচ প্ৰস্ৰাৱ আহিলে বাথৰুম যোৱা, যেনেকুৱা তোমাৰ ভোক লাগিলে তুমি খোৱা, ঠিক তেনেকুৱাই ছেক্স এটা শাৰীৰিক কাৰ্যকলাপ, বাকী একো নহয়। এইটো একেবাৰে পানীৰ দৰে এটা স্বচ্ছ কনচেপ্ট, যিটো তোমাৰ জীয়াই থকাৰ কাৰণে এটা বেছিক নিড, খাদ্যৰ দৰেই। এতিয়া নিড যিহেতু ক'লোঁ, এই নিডৰ পৰা আৰু এটা বস্তু আহে, সেইটো হ'ল নিড আৰু ৱাণ্টৰ মাজত ডিফাৰেঞ্চ। নিড কি? নিড হৈছে তোমাৰ জীয়াই থকাৰ কাৰণে যিটো বস্তু প্ৰয়োজন, সেইটো হৈছে নিড। আৰু ৱাণ্ট কি? ৱাণ্ট হৈছে তুমি বিন্দাছ জীৱন অতিবাহিত কৰি আছা, কিন্তু তোমাৰ জীৱন আৰু ৰঙীন কৰিব বিচৰা। আৰু তেতিয়া জীৱনটো ৰঙীন কৰিবলৈ যিবিলাক বস্তু তুমি বিচাৰি আছ, সেইবিলাক হৈছে ৱাণ্ট। মানে এক কথাত নিড নোহোৱাকৈ তুমি জীয়াই থাকিব নোৱাৰা, কিন্তু ৱাণ্ট অবিহনে তুমি জীয়াই থাকিব পাৰিবা। গতিকে মানুহৰ মাজত যেতিয়া এই কনচেপ্টটো ক্লিয়াৰ নাথাকে যে ছেক্স ইজ এ নিড, ইট ইজ নট মাই ৱাণ্ট, তেতিয়া এই ধৰণৰ সমস্যা আমাৰ সমাজত এৰাইজ কৰে। এজন মানুহে ভাবে, মই মোৰ ছেটিছফেকশ্যনৰ কাৰণে, নিজক এক্সপ্ল'ৰ কৰাৰ কাৰণে বেলেগ এজন মানুহক ব্যৱহাৰ কৰিবই পাৰোঁ। মই বেলেগ এজনৰ মন লৈ খেলিবই পাৰোঁ। 5 দিন, 1 মাহ, 2 মাহ সম্পৰ্ক ৰাখি তাক এৰি দিবই পাৰোঁ। মোৰ নিজৰটো ছেল্ফ ছেটিছফেকশ্যন হ'ল না। এইটো মেইন প্ৰব্লেমটো এই বেছিক শিক্ষাত আছে যে এইটো এটা নিড, ৱাণ্ট নহয়। চাবা, বৰ্তমান বহুতৰে মেছেজ আহে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ পৰা যে চেণ্ড মি এ নিউড পিকচাৰ্ছ, তেনেকুৱা কিবা তুমি মোক এটা ফটো দিয়া, মই চাম।
চ' বুজিব পাৰিছানে মই একচুৱেলি কি ক'ব বিচাৰিছোঁ? এই বেচিক যিটো শিক্ষা, এই বেচিক শিক্ষাটো আছে ছ'চাইটি লেভেলত। এতিয়া ছেকেণ্ড চলিউশ্যনটো ক'ত আছে? এইটো হৈছে আমাৰ ছ'চাইটি। যে ছ'চাইটিয়ে এই বিষয়টো কেনেকৈ চাইছে চোৱা, যদি সৰুৰে পৰা আমাক অলপ ছেক্স এডুকেশ্যন পঢ়োৱা হ'লে হয় যে কোনটো গুড টাচ কোনটো বেড টাচ, তেন্তে আমাৰ দেশত ইমান ৰেপ নহ'ল হয়। এনেকুৱা ঘটনা আমাৰ সমাজত অহৰহ ঘটি আছে, আৰু এইটো আমাৰ সমাজৰ এটা ডাৰ্ক ছাইড। যিটো বস্তুক লৈ মানুহে কথা ক'ব নোখোজে, এৰাই চলে, কেৱল নিউজ টিভিত হেডলাইনহে হয়। চাবা, এইটো বিষয় লৈ সমাজত কথা উঠালেই মানুহে মুখখন বেকা কৰিব, ক'ব যে বাদ দিয়ে, এইবিলাক বন্ধ কৰ। আমি এই বিষয় লৈ আলোচনা কৰিব গ'লে যেন লাজ ভয় অদ্ভুত এনেকুৱা কিবা এটা কৰোঁ। সেই যে কৈছোঁ বেচিক সমস্যাটো আছে শিক্ষাত, আৰু এইটো এটা চিম্পল বস্তু, জীয়াই থকাৰ কাৰণে এটা বেচিক নিড। এই কথাটো বুজিব লাগিব। এজন শিশুৰ সন্মুখত সকলো ছ'চিয়েল মিডিয়া খোলা, আৰে ভাই তোমাৰ সন্মুখত ইণ্টাৰনেট জগতত চব লেতেৰা বস্তু ভৰপূৰ হৈ আছে। এজন শিশুৱে মোবাইলটো স্ক্ৰল কৰি কৰি যেনে গান শুনি আছে, ভাল বস্তু এটা চাইছে, ঠিক তেনেকুৱা বেয়া বস্তু কিন্তু চাইছে। তাৰপিছত হিন্দী ফিল্মবিলাকত কি ছেক্সুৱেল চিন নাথাকে? তেতিয়া তোমাৰ ফেমিলিৰ লগত যেতিয়া সন্মুখত টিভিত চোৱা, ধৰা তেনেকুৱা কিবা আৰু। মানে আমি সকলোৱে জানো, চব জানো, কিন্তু এনে ভাও জোৰো যেন আমি একো নাজানো, আমি নিষ্পাপ। এজনে তোমাৰ সন্মুখত সদায় মিছা মাতি আছে, অথচ তুমি সত্যটো জানা, কেনে হ'ব কোৱাচোন? চ' থিং ইজ লাইক ডেট। মানে এইটো নহয় যে খোলা মেলা চব চলি থাকক, কিন্তু বিষয়টো হৈছে যে ব্ৰড মেণ্টেলিটিলৈ ভাবিব লাগিব, অ'পেন মাইণ্ডত বুজিব লাগিব, যিটো বস্তু নেচাৰেল তাক নেচাৰেল হিচাপেই জানিব লাগিব। তেতিয়াহ'লেহে বহু ধৰণৰ সমস্যা এই সমাজৰ পৰা আঁতৰি যাব। এতিয়া থাৰ্ড চলিউশ্যন কি? থাৰ্ড চলিউশ্যন হৈছে ৰেছপন্স। এজন মানুহে যেতিয়া কিছুদিনৰ ৰিলেশ্যনশ্বিপত তাক ইউজ কৰিব বিচাৰিছে, ফিজিকেলি সম্পৰ্কত আগবাঢ়িব বিচাৰিছে, এজন মানুহক এটা বছৰততো চিনিবই নোৱাৰি, আৰু তাৰ লগত যদি মত দি কেনে সেইজন দুদিনৰ সম্পৰ্কত যদি তাৰ লগত মত মিলাই কেনে কিবা এটা কৰি পেলালে, সেইটোতো তাৰ ব্যক্তিগত কথা। এতিয়া ধৰা হ'ল যে দুজন মানুহ, দুজনৰ মাজতেই সন্মতি আছে যে ঠিক আছে আমি এইখিনিলৈকেই, দুয়োৰে কোনো আপত্তি নাই, পিছত কি হয় নহয় সেইটো দেখা যাব, বাট আমাৰ বৰ্তমান দৰকাৰ হৈছে মানে কিবা তেনেকুৱা, তো তেতিয়াহ'লে কোনো কথা নাই, কাৰণ দুইজন এডাল্ট, সিহঁতৰ ব্যক্তিগত কথা, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু কথাটো আহি পৰিব তেতিয়া যে এজন মানুহে বেলেগ এজন মানুহৰ ইম'শ্যন লৈ খেলি আছে, তাক ইউজ কৰি কেনে এৰি দি আছে। এইটো বহুত বেয়া কথা, কাৰণ তুমি যাক বিয়া পাতিব নোৱাৰিবা, তুমি যাৰ লগত গোটেই লাইফটো তুমি থাকিব নোৱাৰিবা, তাক তোমাৰ ইউজ কৰাৰ কি প্ৰয়োজন? তুমি তাৰ লগত ভাল পোৱা আছিল নে নাছিল সেইখিনিলৈকে থাকা না, কাৰণ তুমিতো জানি আছা যে তুমি মিছলীয়া হোৱা, তুমি মিছা মাতি আছা তাৰ সন্মুখত, দেন তাৰ ইমান ডাঙৰ ক্ষতিটো কিয় কৰিব বিচাৰিছা? কাৰণ নিজৰ বডিটো বাৰে বাৰে নাহে, এবাৰেই ভগৱানে দি দিছে। চ' সেইখিনি অলপ মাইণ্ডত ৰাখিব লাগে। গতিকে মই যিবিলাকে ইউজ হৈ আছে সেইবিলাকক কৈছোঁ, আগতে ভাবি লোৱা যে কি কৰিবা, কোনটো কৰিলে ভাল হয়। 10 মিনিটৰ ফূৰ্তিৰ কাৰণে নিজৰ জীৱনটো শেষ নিদিবা, এবাৰেই আহে জীৱনটো। ফিজিকেল এইটো এজনৰ লগতে দিব পৰা যায়, এইটো বিভিন্ন 4-5জনৰ লগত কৰা তেনেকুৱা কোনো বস্তু নহয়। ভাবি লোৱা কি কৰিবা। তো বন্ধুসকল, ভিডিঅ'টোত মই আলোচনা কৰিলোঁ 1 নম্বৰ পইণ্ট অফ ভিউ চেঞ্জ কৰা, 2 নম্বৰ ছ'চাইটিক আৰু ব্ৰড মাইণ্ডত হ'ব লাগিব, আৰু 3 নম্বৰ ৰেছপন্স বুজি কিনে যিকোনো কামত আগবাঢ়িব লাগে। গতিকে বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে তেন্তে লাইক কৰক। আপোনাৰ মতামত এই ভিডিঅ'ত মই যিখিনি আলোচনা কৰিলোঁ ইয়াৰ পৰা আপুনি কিমানখিনি বুজি পালে, বা আপোনাৰ মতামতটো কি এই ছেক্স এডুকেশ্যনটো লৈ, সেইটো আপুনি কমেণ্টত জনাওক, মই ৰিপ্লাই কৰিম। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক, যিসকল এনেকুৱা প্ৰব্লেমৰ মাজত আছে, যিসকলে ইউজ হৈ আছে, চ' সিহঁতে যাতে অলপ আঁতৰি থাকিব পাৰে তেনেকুৱা মানুহৰ পৰা। গতিকে বন্ধুসকলক শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰিব। ধন্যবাদ।